আমাৰ যিজন চিফ প্ৰমোদ বৰা ডাঙৰীয়া তেখেতৰ মানে মনটো মানে ভাল, তেওঁ ভাবে যে আমি সোনকালে আমাৰ BTC যিটো নতুন টেকন'লজি, যি নতুন প্ৰযুক্তি আছে, তেওঁ সেইখিনি প্ৰযুক্তিৰ লগত আমাৰ বড়োলেণ্ডৰ মানুহক কেনেকৈ আমি কানেক্ট কৰিব পাৰোঁ তাৰ বাবে চিন্তা চৰ্চা কৰে। আৰু সেইটোৰ ফলস্বৰূপে তেওঁ ভাবিলে যিহেতু আমাৰ জনতা আৰু চৰকাৰৰ মাজত যিটো গেপ সেইটো ফিল আপ কৰে আমাৰ সাংবাদিক বন্ধুসকলে। তো সাংবাদিক বন্ধুসকলক যদি আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জ্ঞানটো দিব পাৰোঁ, তেওঁলোকৰ কাৰণে কৰ্মশালা এটা কৰিব পাৰোঁ, তেনেহ'লে নিশ্চিতভাৱে তেওঁলোক উপকৃত হ'ব। আৰু তেওঁলোক উপকৃত হোৱা মানে আমাৰ জনতা উপকৃত হোৱা। মানে তেওঁলোকৰ কাম যদি তৎক্ষণাৎ হয়, তেওঁলোকৰ আমাৰ চৰকাৰৰ বাৰ্তা জনতালৈ সোনকালে যাব আৰু জনতাৰ বাৰ্তা আমাৰ চৰকাৰলৈ সোনকালে আহিব। আৰু এইটো যিটো আমাৰ চেনেল, যিটো আমাৰ ক'ব পাৰোঁ যে যিটো বাৰ্তাবাহক যিটো চেনেল, সেইটো যদি আমি ঘৰতকৈ কৰিবৰ কাৰণে যিখিনি চেষ্টা আৰু আমাৰ চিফ ডাঙৰীয়া যিখিনি কৰিবলৈ চেষ্টা কৰিছে, সেইখিনিও আমাৰ প্ৰশংসাৰ যোগ্য। আৰু সেই মৰ্মে মোক মাতিছিলে, মই ইয়াত আহিলোঁ, আপোনালোকৰ লগত লগ হ'লোঁ আৰু আপোনালোকৰ যিখিনি মানে এনথুচিয়াজম দেখিলোঁ এইখিনি শিকি আপোনাৰ কাম ঘৰতকৈ কৰিবলৈ, নিউজ ৰিডখিনি বা নিউজ বনাবলৈ যিখিনি ঘৰতকৈ কৰিব সেইখিনি কৰিবলৈ যিখিনি আপোনালোকে কাম কৰি সেইখিনি প্ৰশংসাৰ যোগ্য। তো ধন্যবাদ জনাইছোঁ চিফ ডাঙৰীয়া, লগতে আপোনাৰ সাংবাদিক বন্ধুসকলক, যাতে আমাৰ এইখিনি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ব্যৱহাৰ কৰি আমাৰ বড়োলেণ্ডৰ জনতা বা আমাৰ চৰকাৰ তথা আমাৰ সাংবাদিক বন্ধুসকলৰ উপকাৰ হয়। আৰু ভৱিষ্যততো তেনেকুৱা যদি কিবা আমাৰ ইনিচিয়েটিভ লোৱা হয়, নিশ্চিতভাৱে মই ইয়াত থাকিবলৈ ভাল পাম, মই নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। শ্ৰী প্ৰমোদ বৰা ডাঙৰীয়াৰ নেতৃত্বত কোকৰাঝাৰ তথা BTC অঞ্চলৰ সাংবাদিকসকলৰ কাৰণে বিভিন্ন পদক্ষেপ লোৱাৰ আপোনালোকে গম পাইছে। সেই অনুযায়ী আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বিভিন্ন এপ কি ধৰণে এপৰ সহায় লৈ ইয়াৰ সাংবাদিকসকল কেনেধৰণে উপকৃত হয় তাৰ কাৰণে তেওঁ এটা আজি BTC ছেক্ৰেটাৰিয়েটত সাংবাদিকসকলৰ এটা কৰ্মশালা হৈছে। এই কৰ্মশালাত আয়োজন কৰা হৈছিলে কি ধৰণে সাংবাদিকসকল ইয়াৰ দ্বাৰা উপকৃত হয়। অসমত এটা কাউন্সিলৰ অধীনত এইটোৱেই প্ৰথম কৰ্মশালা আৰু ইয়াত IIT খড়গপুৰৰ ৰিচোৰ্চ পাৰ্চন মিষ্টাৰ দীপঙ্কৰ মণ্ডলে আমাক সকলোকে এই এপৰ সহযোগত কেনেকুৱা আমি আমাৰ লিখনিসমূহ বা আমাৰ বিভিন্ন নিউজ ৰিপৰ্টিং কেনেধৰণে সহায় হয় সেইখিনি কৰাত তেওঁ আমাক শিকালে। ইয়াত আমাক সহায় আগবঢ়ালে আমাৰ OSD এডুকেশ্যন নীলোৎপল কাশ্যপ ডাঙৰীয়াই। মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ যোগেদি মই আশা কৰিছোঁ যে আমাৰ সাংবাদিকসকলে নিউজ লিখাত, নিউজ ৰিপৰ্টিং কৰাত বিভিন্নভাৱে উপকৃত হ'ব। সেইকাৰণে এই BTC প্ৰধানৰ এটা কথা, তেওঁ কোকৰাঝাৰ আৰু ইয়াৰ ওচৰ চুবুৰীয়া যিকেইটা BTCৰ অধীনত জিলা আছে তাৰো সাংবাদিকসকলৰ কাৰণে এই ধৰণৰ আয়োজন কৰাৰ কথা তেওঁ চিন্তা চৰ্চা কৰিছে।